চোৰ চোৰ কব না পলা পলা কাঠখিনি কি কৰো ইয়াতে পেলা ভাগ্যে মই পালোহি নহলে চোৰে গোটেই খোপা কাঠ নিলেহেঁতেন দীপেনে বৈৰাগীক ঘৰখীয়া পাই থৈ গৈছে গম পালি দিনতহে ঘৰখীয়া ৰাতি ক'ত সাৰিব সন্ধিয়া পাই জোপ লৈ থাকিম বাপ পেকে কৃষ্ণ 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 বৈৰাগী মনে নেমানিলে গুচি আহিলো মানুহজনীও লগতে আহিছে ভাল কৰিলা ময়ো লগ এটা বিচাৰিয়ে আছিলো হেৰি নহয় এই বস্তুকণ ভালনে ভাল ভাল পুলিচ এজনে উপহাৰ দিছে এই হেৰি নহয় মোৰ এইকণ বস্তু ৰাখি থোৱাচোন একেবাৰে ইয়াৰ বস্তু নহয় দেই মণিপুৰী হয়নে সেইবোৰ এতিয়া নেখালে নহয়নে ভাল জুতি তুমি এই কেপ কেপাই নাথাকিবি দেই তই এইবোৰ বস্তু মাহাত্ম কি বুজি পাও চাহ কিনিবা চাহ দেখোন ঠাণ্ডাই হ'ল এতিয়া কোনে খাব সেইসোপা নিজৰ মূৰতে বাকি ল মানুহটোৱে কথাবোৰ কেনেকে কৈছো এনেৰে বেমাৰী মানুহ হ'ব হ'ব পাকঘৰত আঙঠা আছেই অকণ গৰম কৰি আনিলেই হ'ল হ'ব বাৰু এইকণেই আচল প্ৰসাদ প্ৰভু এইকণ পেটত নপৰালৈকে শৰীৰটো অচল মোক এইকণ বস্তুও তৃপ্তি নিদিয়া হৈছে প্ৰভু কিয় মানুহজনী বেমাৰ কি বেমাৰ গেষ্ট্ৰিক তাতে মূৰ ঘূৰণিটো আছেই তাকেহে দেখুৱাবলৈ তোমাৰ ওচৰলৈ লৈ আহিছো চাবলৈ কিটো আছে দেৱাই 3 পালি দিম খালি পেটত খাব গেষ্ট্ৰিক ধোৱা হৈ উৰি যাব তোমাৰ প্ৰামাণিক দৰৱ যোনে এবাৰ ব্যৱহাৰ কৰিছে সি দুনাই ডাক্তৰৰ ওচৰলৈ নাযায় বৈৰাগী আগফালে থাকোতেই চুপ লৈ থাকো কেৱল মৰিবলৈ বিচাৰিছে আগে ক'ত হাত দিয় সেইটো খাটাং কৰ ভঁৰালত নে পুৱা ঘৰত পৰিস্থিতি চাইহেতো কাম কৰিব লাগিব বুজিছ দীপেনৰ ঘৈণীয়েকে লগত অনা বাকচকেইটাত হাত দিলে বহুত লাভ বল 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 আহক আহক প্ৰভুসকল আপোনালোকৰ কাৰণে বাট চাই আছিলো আমিও পিছাই আছো নহয় বহক 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 বৈৰাগী এয়া পৰিবাৰে তোমালৈ বুলি আগবঢ়াইছে কি আনিলে বাঁহ আছে প্ৰসাদ ধোৱা খৰাহী এটা লাগে বোলে খৰাহী সাজিবলৈ সময় পাম জানো তোমাৰনো এই দুখন হাতত খৰাহী এটা সাজিবলৈ কিমাননো সময় লাগে কৰি দিয়া আৰু যেনে তেনে মলকাটিয়ে ভগোৱা পাতি আনি কামত লগাই দিলেহি মন মলাই আছে
যাওঁ নেকি কলয় দুটামান মাৰি দিওঁ চুৰ কৰি মজা লাগিব ধৰা পৰি যাওঁ যদি মোৰ ভয় লাগে দেই হেৰৌ চাবুল চিপ্ৰাং ইয়াতে থাওক খালি হাতে বল কৃষ্ণ প্ৰভু বৈৰাগী এতিয়া বিদায়হে আৰু এতিয়া সেৱাহে আৰু বহুসকলৰ এই প্ৰসাদ বিতৰণ কৰা হ'ল নেকি বাৰু ৰাইজ উঠিবৰে হ'ল তোমালোকে দেৰি কৰিলা নহয় বৰ আশা কৰি আহিছিলো গোন্ধতে কিবা খাওঁ খাওঁ লাগিছে ন বৈৰাগী তুমি এওঁলোকক সন্তুষ্ট কৰা মই উঠিলোহে আৰু কৃষ্ণ 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 ৰাতি বহুতেই হয় ময়ো অকলেহে আছো কিবা এটা ৰান্ধোগৈ তিনিওজনে তাকে খাই ৰাতিটো ইয়াতে পৰি ভালেই হ'ব ধৰা কৃষ্ণ কৃষ্ণ কি ক এই পিছৰ কথা পিছত এইটো কি কৰ দে লাগি যাওঁ ধৰ আজিৰ পৰা মায়ে মমতা ত্যাগ কৰ দেই ত্যাগ কৰ চুৰ কৰিবলৈ গৈ গৃহস্থ ঘৰত একেলগে শুই থকাটো আমাৰ চৌজাতিৰ বাবে অপমানৰ কথা বুঢ়াগীয়ে এনেকে মুহিব বুলিনো তই কেনেকে জানিবি হলেও আজিৰ পৰা ভাং টনা বন্ধ বন্ধ তেতিয়াহ'লে অ দাদা ৰ'বচোন কি হ'ল কথা এটা আছিলে কি মানে কাম এটা আছিলে কি কাম ৰাতি ছোৱালী এজনীক বাপেকৰ ঘৰৰ পৰা উঠাই আনিব লাগে শ্ৰী বিষ্ণু এইবিলাক কামত আমাক নপচাই নহয় ন এৰি দিলো তেতিয়াহ'লে মোক মাৰি থৈ যাওক এনেও নীলা আৰু বিহনে মোৰ জীৱনটো অন্ধকাৰ ৰ'বাচোন তুমি হতাশ নহবা উপায় আছে নহয় উপায় আছে আছে দীপেনৰ ঘৰত থকা বৈৰাগীজনৰ ওচৰলৈ যাওঁ তাৰপিছত বৈৰাগীয়ে ফুলপাহ জাৰি দিব তাৰপিছত তুমি ছোৱালীক খোৱা ঘৰত ৰাখা গোহালি ঘৰত ৰাখা পাকঘৰত ৰাখা গা ধোৱা ঘৰত ৰাখা বৰচাঙত ৰাখা সেইটো তোমাৰ কথা আৰু দেউ মই আপোনাৰ সহায় বিচাৰিছো মই মানে ছোৱালী এজনীক হ'ব মই তোমাৰ অন্তৰৰ কথা বুজি পাইছো নেপায় উঠা ফুল আনিছা আনিছো দিয়া এই ফুলপাহ মই জাৰি দিম ছোৱালীজনীলৈ চাই লিৰিকি বিদাৰি থাকিবা বাছ কাম হৈ যাব